গাইজ আমি এটা চিপছ আনিছোঁ চিপছ খাম আৰু এতিয়া গধূলি হ'ল খুব ভাল লাগিছে আৰু দৃশ্যটো আপোনালোকে দেখাই দিছোঁ ইমানেই সুন্দৰ আপোনালোকে আহি চাওক খুব ভাল লাগিব হয়নে আমি এটা গাছ চিপছ খাম Guys, মই এটা অকলশৰীয়া প্ৰাণী দেখাইছো কুকুৰটো এইয়া বন্ধুৱে লৈছে কুকুৰ এটা চেক দে ভাই চেক দে মই এতিয়া হাঁহি মুখে ভাইটি এজনক দেখাইছো আপোনালোকৰ খবৰ কেনেকুৱা কমেণ্ট কৰি জনাব আমি এটা ঘৰলৈ গৈছোঁ এইটো আমাৰ দাদা এইখিনি গোটেই পানী হৈ গ'ল এইটো আমাৰ দাদা আমি এতিয়া গৈ আছোঁ ঘৰ নিকিতা ভণ্টিয়ে কাইলৈ ফাৰ্ষ্ট টাইমৰ কাৰণে ঢোল বাদন দিছিলে আৰু ঢোল বাদনত নিকিতা ভণ্টিয়ে কি পালে কৈ দিয়া ছেকেণ্ড পালে সি আৰু জীৱনত ফাৰ্ষ্ট টাইমৰ কাৰণে মঞ্চত ঢোল বাদন প্ৰতিযোগিতাত সি প্ৰতিযোগিতাটো দিছিলে আৰু কেনেকুৱা লাগিলে কালি বজাই ফালি দিলা হয়নে একদম মজা ইউটিউবত দিয়াই আছে ন কালি তামাম দিছে একদম আমিহে নাজানো ধন্যবাদ আজি এতিয়া ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো বাই বাই